মাই সেকেন্ড চেনেল আই লাভ ব্লগিং। তো আপোনালোকে বহুদিন দিব পৰা নাই ভিডিঅ', তো আজি দিছোঁ চাওক। ক'ত আছোঁ জনা ভাই আৰু মই আজি বহুত দিনৰ মূৰত। সাগৰ সদৃশ পৰিৱেশ এটা, সাগৰৰ মাজত ধৰি লওক সাগৰ সদৃশ পৰিৱেশ আৰু চাৰিওফালে পানী, মানে এই বৰষুণৰ পানীয়ে একেবাৰে ফুল হৈ গৈছে চাওক, ফিল গোটেইবিলাক এনেই এটা সৰ আহি আছে চাওক না। জালখনলৈ মাছ মাৰি যাব পাৰিলোহেঁতেন, কিন্তু নাই, জাল চাল লৈ আহা নাইতো। এতিয়া আমি গৈ থাকক, চাই থাকক আপোনালোকে ভিডিঅ'টো টান টান। বন্ধুসকল চাই থাকক, কেনেকুৱা এই ষ্টেডিয়ামটো জানেই ৰাভা পৰা নে ভৰি যানে নহ'বৰা ষ্টেডিয়াম আজি পানীৰ তলত ডুব গৈ আছে, কোনে এবাৰ পানী মাৰি মানে চাওক না, চব পানীৰ তলত। প্ৰভু প্ৰভু ক'ত যায়? এই চাওক জনা ভাই, কেনে এটা পৰিস্থিতি ভাই, পানী ৰাস্তাত গৰু কেনে নিচা না, এই মাছে মাছ মাৰিছে চাগে। 2 দিন 5 দিন বৰষুণতে এনেকুৱা একেবাৰে ফুল হৈ গৈছে। আৰু হিচাপ মতে বন্ধুসকল এনেকৈ ঘূৰি আছোঁ আৰু ইপিনেৰ পৰা সিপিনে ইপিনেৰ পৰা সিপিনে জনা ভাই আৰু মই, আৰু পানী দেখুৱাই আছোঁ আপোনালোকক। চাই থাকক কেনেকুৱা, কি ক'ম আৰু পানী আৰু কেনেকুৱা হ'ব। তো চাওক স্কুলৰ গছে উঘালি গৈছে, গছৰ শিপাই ৰাখিব নোৱাৰে আৰু উঘালি পৰি গৈছে। একদম পাহাৰৰ একদম কোণালৈকে চাওক পানী, গোটেই ফিল্ডটো পানী হৈছে আৰু মানুহৰ ঘৰত সোমাইছে পানী। স্কুল ডুবি গৈছে। এইটো হ'ল ৰাস্তাৰ সৈতে যিটো নদীটো আছিল, ৰাস্তাৰ লগত লেভেল হৈ গৈছে পানীৰে। তো কোন চাওক বুজি পাইছে নেকি কিবা আপোনালোকে? ৰাস্তা কোন মানে যিটো ৰাস্তাৰ সীমা আৰু নদী সমান লেভেল এতিয়া। নদী আৰু ৰাস্তাৰ লগত মিলি গৈছে চাওক। তামাম এক্সিডেণ্ট, খাটাৰনাক এক্সিডেণ্ট। যেতিয়া এক্সিডেণ্ট হ'ল না অলপৰ কাৰণে বাচলোঁ দে কিবাকে, যেতিয়া এক্সিডেণ্ট হৈ গ'ল না আমাৰ গৰু ৰছীৰ লগত, কি ক'ম আৰু মৰি গ'লো না আমি, মৰি গ'লো। একদম খাটাৰনাক এক্সিডেণ্ট। চাওক ভিডিঅ'টো চাওক। তো ব্ৰিজত উঠিব লাগে আমাৰ চাইকেল, দাবা দৌৰ লাগাকে কি হ'ল তই মন দাম দিয় চাইড দে দেখোন অৰুণ খাবৰ কাৰণে ৰখি আছে না। দে ৰখি থাক, আহি আছে খানা। চাই দি যাব লাগিছিল, পানী কেনেকুৱা খেতি যাব পালে ভাল আছিল।